নমস্কাৰ, শুভ ৰাতিপুৱা। আজি ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকৰ সন্মুখত চাহকাপ খাই থাকোঁতে আহি ওলালে মাছুৱাজন আৰু মাছুৱাজনৰ পৰা মাছ ল'লে। লৈ এওঁ মাছখিনি বাছি কৰি দিলে। দিয়াৰ পাছত মই পাস্তা বনাইছিলোঁ আৰু এওঁ সেয়া খালে। খাই কৰি পেলাই কিয়নো অফিচলৈ যাব, তাৰপিছত অফিচ গ'ল। যোৱাৰ পাছত মোক ফোন কৰিলে যে কিবা পাৰ্চেল এটা আহিব, তুমি লৈ ল'বা। আৰু মই পাৰ্চেলটো ল'বলৈ গ'লোঁ আৰু মানুহজনো কিবা কামত অফিচৰ পৰা বাহিৰলৈ আহিছিল, সেইবাবে গাখীৰখিনিও লগতে লৈ আহিলে আৰু মোক দিলে, দি পেলাই গ'লগৈ তেওঁ। আৰু আহি পাই মই মনে মনে ভিতৰত খুলি চালোঁ কেনেকুৱা কি আহিছে। পিছত বৰ মৰম লাগিলে দেখি পেলাই, চাওকচোন। ডুবু শুই আছে, সেয়ে মই খুলি চাই ধুনীয়াকৈ বজাই পেলাই চালোঁ, চাই আকৌ পেকিং কৰি থৈ দিছোঁ। আৰু সি শোৱাৰ পৰা উঠাৰ পাছত সেয়া মই দিছোঁ, চাওকচোন। মুখত হাঁহি, বৰ ভাল পাইছে নতুন বস্তু এটা দেখি পেলাই। একে বিৰাট হেপী আৰু মানে লৈ বজাই ফুৰিছে, ইফালৰ পৰা সিফালে লৈ ফুৰিছে। সেয়া নতুন বস্তু এটা পাইছে, এইটোতে লাগি থাকিব আৰু এতিয়া।